পোনপ্ৰথমতে সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মৃদুপৱন লাইভছলৈ। বলক তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো হৈছে নাহৰণি গাঁৱৰ নামঘৰ। ইয়াত মানে আজি চেঙেলী মাছৰ সকাম কোৱা হ'ব। চেঙেলী মাছৰ সকাম অৱশ্যে মই আগে পিছে খাই পোৱা নাই আৰু দেখাও নাই, আজি প্ৰথম দেখিম। আৰু এই গায়নযোৰা হৈছে আমি ইয়াত প্ৰশিক্ষণ দি থকা নতুন গায়ন বায়নযোৰা। আজি এই গায়নযোৰা আগবঢ়াই নিব চেঙেলী মাছৰ সকামখন আৰু সকলোৱে সিহঁতৰ যেন ভালদৰে আগবঢ়াই নিব পাৰে তাৰে মই কামনা কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এনেকৈ যেন আমাৰ অসমৰ সংস্কৃতি জীয়াই ৰাখক আৰু সকলো গাঁৱে গাঁৱে এনেকৈ আগুৱাই নিয়ক তাৰে কামনা কৰিছোঁ। তেনেহ'লে বলক সকলোৱে ভিডিঅ'টো উপভোগ কৰোঁ। ইয়াত চলি আছে আমাৰ মানে খোৱা কাৰ্য বুলি ক'ব লাগিব। ইয়াত ৰঙালাও, পানী কোমোৰা, আলু এখন চব্জি বনাইছে আৰু চেঙেলী মাছ, ঔটেঙা এখন বনাইছে, দালি বনাইছে আৰু ভাত মানে সকলোৱে বনাইছে, মানে সকলোৱে মিলিজুলি বনাইছে। ইমানেই ধুনীয়া লাগিছে মানে কি ক'ব আৰু। চাওকচোন সকলোৱে পৰিপাটিকৈ মিলি কিনে বনাইছে। মানে ইয়াত যদি ভাগৰ লাগে আৰু আহে। কিছুমান গোপিনী ভিতৰত গায়নযোৰা চাই আছে আৰু সকলোৱে সহায় কৰিছে। ভাল লাগে এনেকৈ গাঁৱৰ সমাজত সকলোৱে আগুৱাই একতা হৈ পৰম্পৰা জীয়াই ৰাখিছে আৰু আগলৈও এনেকৈ জীয়াই ৰাখক বুলি মই আশা কৰিছোঁ। আৰু সকলোৱে পঢ়া দিশতো আগবাঢ়ি গৈ গাঁওখন আৰু উন্নতি যাওক তাৰে মই আজি এই চেঙেলী মাছৰ সকামতেই মই ভগৱানৰ ওচৰত মূৰ দুৱাইছোঁ। তেনেহ'লে বলক সকলোৱে মিলিজুলি চাই থাকোঁ। আজি মানে গাঁৱৰ পৰিৱেশটো দেখি মই মানে পাগল হৈ গৈছোঁ। মানে আমনি লগা নাই, ইমানেই মিলা প্ৰীতিকৈ থাকে মানে সকলোৱে হাঁহি ফূৰ্তিয়ে। বাহ, এনেকুৱা জীৱন সঁচাই বৰ ধুনীয়া।
ইয়াত এতিয়া আমাৰ গায়নজোৰা সামৰণি মাৰিছে আৰু মূৰ দুৱাইছে সকলোৱে যেনে আগলৈ আগুৱাই যায় আৰু গাঁওখন ভালে কুশলে থাকক তাৰে কামনা কৰিছোঁ লগতে ময়ো আৰু ইয়াৰ পিছত মানে মাহ প্ৰসাদৰ বিতৰণ হ'ব চিনাকি পৰ্ব হ'ব তাৰপিছত খোৱা বোৱালৈ যাব তেনেহ'লে বলক সকলোৱে ভিডিঅ'টো উপভোগ কৰি থাকোঁ সকলোৱে সেৱা কাঢ়ি আছে ময়ো কাঢ়িলোঁ আৰু আপোনালোককো দেখুৱাব লাগিব যিহেতু সেইটো কাৰণে ভিডিঅ'টো মই মাজত কৰিছোঁ আপোনালোকে ভুল নুবুজিব ময়ো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোৱে ভালকৈ থাকক এয়া চাওক খোৱা কাৰ্য চলি আছে মহিলাসকলে খাই আছে মানে পুৰুষসকলে খাই গ'ল মানে ময়ো খাই গ'লোঁ যিহেতু ভিডিঅ'টো কৰিবলৈ নোৱাৰিলোঁ বেয়া নাপাব কাৰণ মানে যিহেতু ভকতসকল লগতে বহি আছিল অলপ অসুবিধা পালোঁ কেমেৰাটো ওলাবলৈ আৰু মানে টানো লাগে যিহেতু মই নতুন এজন ইউটিউবাৰ আৰু এনেদৰে চলি থাকিল আমাৰ চেঙেলী মাছৰ সকামখন তেনেহ'লে আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ